পরম গুরু কৃষ্ণ মহাপ্রভুর শ্রীমুখ লিখিত অমৃত বাণী। হে জগৎবাসী, আমি আহ্বান কৰিছো দৈত্যবাদী ভাৱ ত্যাগ কৰি কৃষ্ণৰ নাম লোৱা, সৎগুৰুৰ আশ্ৰয় লোৱা, মনুষ্যতনু সম্ভৱ কৰা। যিজনাৰ কৃপা এই মনুষ্যতনু লাভ কৰিছা, তেওঁকেই ভক্তি কৰা। তোমাৰ পথৰ সম্বল হল কৃষ্ণৰ নাম। প্ৰাণ থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। হে মনুষ্যসকল, মই কৈছো বিষয় কৰ্ম এৰিব লাগে বুলি ভয় নকৰিবা। সংহাৰী হোৱা, ল'ৰা ছোৱালী জন্ম দিয়া, তাৰ বাবে তুমি দুখী নহয়। তোমাৰ মনুষ্যতনুৰ মুক্তিৰ পথ হল কৃষ্ণৰ নাম। ভুলি নাযাবা, পাহৰি নাযাবা। তুমি পাহৰিলেও ঈশ্বৰে তোমাক নাপাহৰে। তুমি শুদ্ধভাৱে গুৰু মন্ত্ৰ জপ কৰা, উদ্ধাৰ হোৱা, মুক্তি হোৱা। হে মনুষ্যসকল, তোমালোকে ভাবিব পাৰা যে কৃষ্ণৰ নাম ললে নিয়ম পালন কৰিব নোৱাৰিবা। সেইটো তোমালোকৰ ভ্ৰম। নামত নিয়ম সংযম বিধি একো নাই। মুখেৰে নাম লোৱা, হাতেৰে কৰ্ম কৰা। আকৌ তোমালোকে ভাবিব পাৰা পিতৃ মাতৃৰ স্বধৰ্ম এৰো কেনেকৈ। তোমালোকে ভাবা তোমালোকৰ স্বধৰ্ম মূৰ্তি পূজা কৰা বা হোমযজ্ঞ কৰা। এইটো তোমালোকৰ স্বধৰ্ম নহয়। কাৰণ মানুহৰ মূৰ্তিৰ পৰা জন্ম হয়, হোম কৰিও জন্ম লাভ কৰিব নোৱাৰে। এইটো কাল্পনিক দৃষ্টিহে। সঁচাকৈ তুমি স্বধৰ্ম বুজি পোৱা। মই স্বধৰ্মৰ কথা কৈছো। তোমালোকৰ স্বধৰ্ম হল জন্মদাতা পিতৃ মাতৃক সেৱা কৰা, পালন পোষণ দিয়া, শিক্ষাগুৰুক সেৱা কৰা। আৰু স্বধৰ্ম হল গুৰুৰে গুৰু, মুক্তিদাতা, শৰণদাতা, গুৰুৰ আশ্ৰয় লৈ কৃষ্ণৰ নাম। সেয়ে তোমালোকৰ স্বধৰ্ম। কিয়নো সকলো জীৱ ঈশ্বৰে আনিছে। সকলো জীৱ ঈশ্বৰৰ অংশ। ঈশ্বৰৰ কৃপাত এই পৃথিৱী পাইছা। ঈশ্বৰে তোমালোকক আনিছে আৰু শান্তৰত ঈশ্বৰৰ ওচৰলৈ যাব লাগে। জন্ম মৃত্যুৰ গৰাকী হল ঈশ্বৰ কৃষ্ণ গুৰু। এতিয়া ভাবি চোৱা স্বধৰ্ম কি। হে মানৱসকল, তোমালোক অনিত্য, অসাৰ। তোমালোকৰ বিষয় বাসনা, ধন সম্পদো অসাৰ। জন্মিলে মৃত্যু অনিবাৰ্য, কিন্তু পুনৰ জন্ম অনিবাৰ্য নহয়। পলম নকৰি কৃষ্ণৰ নামত শৰণ লোৱা, কৃষ্ণ গুৰুক ভজনা কৰা, ভক্তি কৰা, আশ্ৰয় অবিশ্বাস নকৰিবা। অবিশ্বাস কৰাটো তোমালোকৰ মনৰহে বিকাৰ, আত্মাৰ বিকাৰ নহয়। জীৱ বিকাৰ দেহি। আত্মাৰ জন্ম মৃত্যু নাই, দেহৰে জন্ম মৃত্যু আছে। দেহ ধাৰণ কৰাৰ বাবেহে জীৱই নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। এই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰৰ পথ হল কৃষ্ণৰ নাম। নামেহে তৰাইতে পাৰে তোমালোকক মায়া সংকটৰ পৰা। ভুলি নাযাবা, নাম জপ কৰা, কৃষ্ণ গুৰুক ভজনা কৰা, জীৱন সফল কৰা। কৃষ্ণ গুৰুক শৰণ লোৱা, আশ্ৰয় লোৱা। কৃষ্ণ গুৰুৱে তোমালোকক ৰক্ষা কৰি থাকিব। সৎগুৰুৰ নিৰ্দেশ মতে, বাক্য মতে সমস্ত পালন কৰ্ম কৰিবা। যিজন কৃষ্ণ গুৰুৰ কৃপাত জগত সৃজন হৈছে, সেইজনেই সমস্ত ভূততে ব্যাপী আছে। ভালদৰে উপলব্ধি কৰি লোৱা। সৎগুৰুৰ ওচৰত পুনৰ পুনৰ বুজি। হে মনুষ্যসকল, সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা, সকলোতে কৃষ্ণ গুৰু ব্যাপী আছে। সকলো জীৱৰ প্ৰতি দয়া স্নেহ মমতা কৰিবা।
সুতদয়া কৰিবা বিশেষত মনুষ্যগণক ঈশ্বৰ বুদ্ধি কৰি সেৱা জনাবা ধৰ্মৰ মূল হল হৰিভক্তি কৰি মানৱ সেৱা কৰা লোকহিতাৰ্থে কাম কৰা কৌটি কৌটি জন্মৰ পুণ্যৰ ফলত মানৱ জন্ম লাভ কৰিব পাৰি ইহেন মনুষ্য তনু পাই হৰিক নবজি পশুৰ দৰে কেৱল বিষয় কৰ্মতে লিপ্ত হৈ জীৱন সফল নহয় অতি সোনকালে কৃষ্ণগুৰুৰ নাম লোৱা পুণ্য সঞ্চয় কৰা নাম স্মৰণত পাপ পুণ্য ৰোহিত কৰি উদ্ধাৰ হোৱা লোকৰ উপকাৰ কৰা তেতিয়াহে তোমালোকৰ জীৱন সফল বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰিব হে মনুষ্যসকল মানৱ জীৱন লাভ কৰিলে হৰি ভজনা কৰা মুখ্য কৰ্ম কৃষ্ণ গুৰু ভজনা নকৰিলে সদা সৰ্বদা মানুহৰ পাপ সঞ্চয় তোমালোকে ভালদৰে মনোযোগ দি আমাৰ বাণীলৈ মন কৰা মনুষ্য শৰীৰ নাৰকীয় শৰীৰ বুলি কোৱা হয় নিশ্চয় হৰি নভজি পাপৰ বোজালৈ পৰি যাবা এই বোজা কোন ঠাইত থবা ক'ত ঠাই পাবা জন্ম জন্মান্তৰে নৱ চেতনা ভোগ কৰি সহস্ৰজনী ভ্ৰমণ কৰিব লাগে ভুল নকৰিব ঈশ্বৰৰ ওচৰত আশ্ৰয় লোৱা সৎগুৰুৰ পৰা নাম লোৱা আৰু তোমাৰ পাপৰ বোজা কঢ়িয়াই থৈ আজৰি হোৱা তেতিয়া সেই তোমালোকে ঈশ্বৰক পাবা আৰু পাপ মোচন হৈ মুক্ত বিচৰণ কৰি ফুৰিব পাৰিবা সৎগুৰুত নাম লোৱাৰ পিছত একান্ত মনে নাম জপ কৰি লোকহিতাৰ্থে কাম কৰি নিজৰ অন্তৰ পবিত্ৰ কৰা তেতিয়া তুমি ক'ৰ পৰা আহিছা আৰু ক'ত যাবা এই কথা ভালদৰে উপলব্ধি কৰিব পাৰিবা হে মানৱসকল মই কৈছোঁ ভাৰস্ত বৰিষত মনুষ্যত নোপোৱা মহাভাগ্যৰ কথা সমস্ত জীৱৰ দুৰ্লভ মনুষ্যতনো ব্যৰ্থ নকৰিবা কৃষ্ণ গুৰু ভজনা কৰা সমস্ত জীৱৰে প্ৰাণদাতা ঈশ্বৰ হেৰা নকৰি সৎগুৰুৰ ওচৰলৈ গৈ হে মানৱসকল তোমালোকে কাৰো প্ৰতি বিদেশ অন্যায় অনাচাৰ পাপ মনত নাই কোনো লোকক কুবাক্য নকবা সকলোকে ঈশ্বৰৰ অংশ বুলি মান্য কৰিবা যিহেতু সমস্ত ভূততে ঈশ্বৰ ব্যাপী আছে তেওঁলোকৰ হিংসা বিদ্বেষ কৰিলে ঈশ্বৰকে কৰা এই চিন্তা মনত আনি কৃষ্ণৰ নাম জপ কৰি অন্তৰ শুদ্ধ কৰিলো সৎগুৰুৰ ওচৰলৈ গৈ আধ্যাত্মিক জ্ঞান আহৰণ কৰিলো তেতিয়া তোমালোকৰ অন্তৰ পবিত্ৰ শুদ্ধ শান্তিৰে জীৱন যাপন কৰিব পাৰে মানৱ জীৱনৰ বাবে সত্য সৌচ ক্ষমা দয়া সৰলতা প্ৰেম ধৈৰ্য প্ৰবোধ বৈৰাগ্য আদি সদ্ভাৱৰ অত্যন্ত প্ৰয়োজন এই ভাৱ হৃদয়ত পোষণ কৰিব লাগিলে সৎগুৰুৰ ওচৰলৈ গৈ কৃষ্ণৰ নাম গ্ৰহণ কৰিব লাগিব কৃষ্ণৰ নাম জপ কৰোঁতে কৰোঁতে যেতিয়া অন্তৰৰ মলিনতা দূৰ হ'ব আৰু ঈশ্বৰ কৃষ্ণৰ কৃপা মিলিব তেতিয়া তোমালোকে মানৱ সমাজৰ মাজত মুখ্য স্থান লাভ কৰিব পাৰিব মানৱ জীৱনৰ লক্ষ্য আৰু কৰ্তব্য হ'ল হৰিনাম জপ আৰু প্ৰেম হে মানৱসকল তোমালোকে ঈশ্বৰক ভক্তি কৰা ঈশ্বৰ কৃষ্ণ গুৰু দয়ালু কৃপালু দয়াৰ সাগৰ যিয়ে ভক্তি কৰে আৰু তেওঁৰ নাম লয় সেইজনক প্ৰিয় বন্ধু হিচাপে হৃদয়ত স্থান দিয়ে হে মানুহসকল মই কৈছোঁ গভীৰভাৱে মন দি শুনি তোমালোকে পুৰাণ পুৰুষৰ লগতে অতীত আছিলা এতিয়াও আছা আৰু ভৱিষ্যতেও মায়াত মগ্ন হৈ থকাৰ কাৰণে পূৰ্বৰ কথা পাহৰি গৈছে মায়াৰ পাশত পৰি জ্ঞান হেৰাই ঈশ্বৰক চিন্তা কৰিব নোৱাৰা হৈছে সৎগুৰুৰ আশ্ৰয় ল'লে সকলো কথা বুজি আৰু ঈশ্বৰৰ অস্তিত্ব জানিব হে মানুহসকল এই সংসাৰত বহুদিন জীয়াই থাকিম বুলি ভবা কথাটো তোমালোকৰ মিছা আয়ুসৰ নিৰ্ণয় নাই বিজুলী চটক জীৱন কেতিয়া প্ৰাণ যায় ঠিক নাই সময় নষ্ট নকৰি বাল্যকালতে সৎগুৰুৰ আশ্ৰয় লৈ কৃষ্ণগুৰু শৰণ
গুৰুত আশ্ৰয় লৈ কৃষ্ণগুৰুত শৰণ গুৰুৱে দিয়া মূল মন্ত্ৰ জপ কৰা, তেতিয়া তোমালোকৰ জীৱন সফল হ'ব। হে মানৱসকল, তোমালোকে ভাবিছে সমাজত কি বিপদজনক কথা প্ৰচাৰ হৈ আছে। বহুতো বয়োবৃদ্ধ লোকৰ মাজত সদা সৰ্বদা প্ৰচাৰ হৈ আছে, বয়স নহ'লে কৃষ্ণত শৰণ ল'বৰ হোৱা নাই। বহুতে কয় ঈশ্বৰ ভজনা নকৰিলেও পিতৃ মাতৃক সেৱা কৰিলেই ঈশ্বৰ প্ৰাপ্তি। এনেহেন মতিভ্ৰম লোকৱৰ্তী প্ৰচলিত কথাৰ পৰা বহুলোকে মুক্তিৰ পথ হেৰুৱাই পাণ ত্যাগ কৰিব লগা কৰি সহস্ৰজনী ভ্ৰমণ কৰিব লগা হৈছে আৰু জীৱনৰ লক্ষ্য ভ্ৰষ্ট হৈ অশান্তিত জীৱন কটাব লগা হৈছে। সেয়েহে আজি মই কৈছোঁ, শাস্ত্ৰৰ সেই সিদ্ধান্ত মনত ৰাখি আমাৰ বাক্য বিশ্বাস কৰি সত্য শুদ্ধভাৱে কৃষ্ণগুৰুত শৰণ লোৱা, জীৱন মুক্ত হোৱা, আনন্দ লাভ কৰি লোকহিতাৰ্থে কাম কৰি মহাশান্তিৰে জীৱন অতিবাহিত কৰি মোক্ষ লাভ কৰা। হে মানৱসকল, শুনা, তোমালোকে গভীৰভাৱে ভাবি চাবা, মোক নাই উপলব্ধ বাক্য নকওঁ। তোমালোকৰ মংগলৰ বাবেহে মই মোৰ বাণী প্ৰকাশ কৰিছোঁ। এই বাণীৰে জগতবাসীৰ মংগল সুনিশ্চিত। সকলো লোককে অন্তকে শেষতে ধৰি আছে দম্ভ অহংকাৰ কালৰ হাতত একেটিলে নাইকিয়া হ'ব, প্ৰাণ নাথাকিব। পঞ্চবতী দেৰ তোমালোকৰ দিন নাইকিয়া হৈছে, এতিয়া আৰু সময় নাই। হে জগতবাসী, সদগুৰুৰ ওচৰত শৰণ নিৰন্তৰে কৃষ্ণৰ নাম লাজ নকৰি, ভয় নকৰিবা, ঘৃণা নকৰিবা। এইবোৰ পৰিহাৰ কৰি ঈশ্বৰ ভজনত ব্ৰত হোৱা, তেতিয়া তোমালোকে কালৰ হাতৰ পৰা ৰেহাই পাবা আৰু শান্তিৰে জীৱন নিয়াব পাৰিবা। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ।